সুপ্ৰিয় দৰ্শক মণ্ডলী, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। কথাত আছে, ভাল মানুহবিলাকেই এই পৃথিৱীত বেছি কষ্টৰ শিকাৰ হয়। ভাল মানুহে আঘাত পোৱাৰ পিছত পৰিস্থিতিৰ শিকাৰ হৈ বেয়া ব্যৱহাৰ কৰি থাকে। সেইকাৰণে আঘাত পোৱাৰ পিছত আপুনি কি কৰিব বা কি কৰণীয় সেই বিষয়ে আজিৰ এই ভিডিঅ'ৰ আলোচনা। প্ৰিয় দৰ্শক মণ্ডলী, ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাবলৈ অনুৰোধ কৰিলোঁ, কাৰণ এনে কিছু বিষয় আলোচনা হ'বলৈ গৈ আছে যিটো আপোনাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰণ আপোনাৰ প্ৰশান্তি এইটো চূড়ান্ত প্ৰশান্তি। গতিকে শেষ পৰ্যন্ত ভিডিঅ'টো চাওক। 1 নম্বৰ হৈছে নিজৰ ওচৰত স্বচ্ছ থাকক। কোনোবা বেয়া হ'লে তুমিও বেয়া কৰা, ইমান ভাল হৈ কি কৰিবা জীৱনত? এনেধৰণৰ পৰামৰ্শ বহুত শুনিছেই নিশ্চয়। কোনোবাই বেয়া কৰিছে বুলি আপুনিও বেয়া হৈ যাব লাগিব। আমাৰ দেশততো এনেকুৱা প্ৰবাদেই আছে যে কাঁইট দিয়ে কাঁইট আঁতৰাব লাগে, যিটো একেবাৰে বিভ্ৰান্তিৰ অসত্য এটি নীতি কথা। জীৱনটো একেবাৰে এনে নহয়। আচলতে বিষয়টো হৈছে নিজৰ ওচৰত সৎ থাকক। যি কৰিব বিবেকটোক সন্মুখত ৰাখি কৰিব। এনেকুৱা একো নকৰিব যিটো কৰিলে নিজকেই নিজৰ ওচৰত সৰু যেন অনুভৱ হয়। খুব ওচৰৰ কাৰোবাৰ কাৰণে হ'লেও বেয়া একো নকৰিব। নিজৰ ইচ্ছাৰ বিৰুদ্ধে কাৰো কাৰণে একো নকৰিব। চাব, জীৱনৰ কষ্ট, দুখ, বিপদ একেবাৰেই কমি গৈছে। 2 নম্বৰ হৈছে অনুসন্ধান কৰিবলৈ শিকিয়ক। আপুনি হয়তো কেতিয়াও মিছা কথা নকয়, কিন্তু এইটো কথাও পাহৰি গ'লে নহ'ব যে পৃথিৱীৰ মানুহে মিছা কথা কয়। নিজৰ স্বাৰ্থৰ কাৰণে বেলেগক ব্যৱহাৰ কৰে আৰু ঠগায়। ঠগবাজ মানুহৰ সংখ্যা বহুত বেছি। মানুহক বিশ্বাস কৰা খুব ভাল কাম, কিন্তু কাকো বিশ্বাস কৰাৰ আগত ভালদৰে জানি বুজি ল'ব। কাৰণ আমাৰ বিবেক আছে কাৰণেইতো আমি ভালদৰে অনুসন্ধান কৰিব লাগিব। অন্য কোনো প্ৰাণীকতো বিবেক দিয়া হোৱা নাই। পৃথিৱীত একমাত্ৰ প্ৰাণী মানুহকেই দিছে, যিয়ে নিজৰ বেয়া ভাল বুজিব পাৰে। সেইকাৰণে সদায় নিজৰ বিবেকক কামত খটুৱাক আৰু সিদ্ধান্ত লওক। 3 নম্বৰ হৈছে কাৰো কাৰণে নিজৰ সততাক ত্যাগ নকৰিব। আপুনি ভাল মানুহ, কিন্তু কাৰো কথাত প্ৰৰোচিত হৈ একো নকৰিব। সেইটোৱেই কৰক যিটো আপোনাৰ মনে বিচাৰে। কাৰোবাৰ বাবে বেয়া লাগিছে বা কাৰোবাৰ বাবে কেতিয়াবা অকলশৰীয়া অনুভৱ হ'লেও নিজকে ত্যাগ নকৰিব। মনত ৰাখিব, যি হয় ভালৰ কাৰণেই হয়। কোনোবাই যদি আপোনাৰ মৰ্ম বুজি নাপায়, আপোনাক মূল্যায়ন নকৰে, আপোনাক নুবুজে, আপোনাৰ সৈতে বন্ধুত্ব নাৰাখে আৰু তেওঁ সুখত থাকিব পাৰে, তেনেহ'লে কিয় আপুনি তাৰ বাবে কষ্ট পাব? এটা কথা মনত ৰাখিব, যি হৈছে ভালৰ কাৰণেই হৈছে। হয়তো তাতকৈ আৰু ভাল বন্ধু আপোনাৰ কাৰণে আছে। গতিকে কোনো মানুহৰ কাৰণে অকলশৰীয়া অনুভৱ হ'লে নিজকে ত্যাগ নকৰিব। 4 নম্বৰ হৈছে দুৰ্বলতাক গঢ়ি তোলক হাথিয়াৰ। আপুনি এজন দয়ালু মানুহ, সত্যবাদী মানুহ, আৱেগিক মানুহ, এইটোৱেই কি আপোনাৰ দুৰ্বলতা? আৰু এইটোৰ সুযোগ লৈ আপোনাক সকলোৱে আঘাত দিয়ে। এই দুৰ্বলতাক পৰিণত কৰি লওক শক্তিত। মিথ্যাৰ অভিযোগ কৰক সত্য দি। নিজকে কেতিয়াও সৰু বুলি মানি নল'ব। মনত ৰাখিব, বৰ্তমান পৃথিৱীত কোমল অন্তৰৰ মানুহ পোৱা বৰ কঠিন, আৰু এইটোৱেই আপোনাৰ ডাঙৰ হাথিয়াৰ, আপোনাৰ ডাঙৰ শক্তি। 5 নম্বৰ হৈছে ইগন'ৰ কৰিবলৈ শিকক। বুজিব পৰা নাই কেতিয়া কাৰ লগত সম্পৰ্ক ভাঙি দিয়া উচিত। কোনোবাই যদি আপোনাৰ লগত অন্যায় কৰে, তেন্তে বিষয়টো সৰু বুলি ভাবি ক্ষমা কৰি দিয়ক। মানুহ মাত্ৰেই ভুল। বহু সময়ত মানুহৰ ভুল হোৱাটো স্বাভাৱিক। ভুল কৰাজনক যদি ঘৃণা কৰিয়েই থাকে, তেওঁৰ এটা ভুলৰ পৰিৱৰ্তে আৰু 9টা যে ভাল গুণ আছে তাৰ পৰা আপুনি বঞ্চিত কৰিলে, অথচ আপুনি তাৰ এটা ভুল ক্ষমা কৰি দি 9টা ভাল গুণ উপভোগ কৰিব পাৰিলে। সেইকাৰণে সম্পৰ্ক বিচ্ছিন্ন নকৰিব, ক্ষমা কৰি দিয়ক। যদি বাৰে বাৰে একেই মানুহৰ দ্বাৰা আপুনি আঘাত পায়ে থাকে, কষ্ট পায়ে থাকে, তেতিয়া ক্ষমা খুজিলে ক্ষমা কৰি দিব। কিন্তু যদি মানুহজন খুব বেয়া, তেনেহ'লে তেওঁৰ পৰা নিজকে আঁতৰাই আনক। কাৰণ তেওঁ যে দ্বিতীয়বাৰ আপোনাক আৰু কষ্ট নিদিব, তাৰতো মানে নাই। গতিকে মনৰ পৰা ক্ষমা কৰি দিয়ক, সম্পৰ্ক নষ্ট নকৰিব। নিজকে তেওঁ গম নোপোৱাকৈ আঁতৰাই আনক, কিন্তু অন্তৰত কোনো আঘাত নল'ব। বন্ধুসকল, আশা কৰিছোঁ এইকেইটা কথাই আপোনালোকক অলপ হ'লেও অনুপ্ৰাণিত কৰিব। বন্ধুসকল, আজিলৈ মই বিদায় লৈছোঁ। লগ পাম পুনৰ আৰু এটি এনেকুৱা ধৰণৰ ভিডিঅ'ৰ সৈতে। সকলোৱে সদায় সুখত থাকক, ভালে থাকক।